এজোপা বাঁহ গছ আছে এজোপাত মানে মোৰ চুৰি এখন লাগি ধৰি চুৰি এখন হেৰাই থাকিলে। তাৰপিছত তেনেকৈ পানীৰ পৰা উঠি যাবলগীয়া আছে। চুৰিয়াটোৱে বিচাৰি নাপালোঁ আৰু ইয়াতে হাতৰ পৰা ওলাই দৌৰ মাৰিবলৈ হ'লে লেলিমাই হ'ব নে কুঁহি পোৱালি কিবা এটা আছিলে। গ'ল জহনি যোৱা। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু এইটো চেনেল নতুন, গম পাইছে। আগৰ চেনেলটো মোৰ কি হ'ল নাজানো, ইমেইল অ'পেন নাই হোৱা, কিবা নাই হোৱা, ফৰগেট পাছৱৰ্ড দেখুৱাই আছে। ছাছপেণ্ড কৰি দিলে আগৰ ইমেইলটো, কাৰণে প্ৰব্লেম হৈ গ'ল। তো এইটো নতুন ইমেইল যিহেতু অলপ দিব, নতুন চেনেল মৰম অলপ দিব বুলি আশা ৰাখিলোঁ। সেইটোৱে। তো ফালে যাম দাদা এটাৰ লগত আৰু লগৰ এটাৰ লগত। মানে এফালে অলপ কাম অলপ আছে দাদা এটাৰ ঘৰত মানে বাইকৰ ঘৰত অলপ হেল্প কৰি দিবগৈ লাগে। তো যাওঁ, মাছ ধৰিম, কিবা কৰিম, নাৰিকল পাৰিম, চব কৰিম, আপোনালোকক দেখুৱাম, ব'লক। মাঘৰ বিহু চুৰ কৰিব আহিলেই বঙালে। इंसान बंदर से ही पैदा होता है ये प्रूफ। लाहे लाहे जा। ৰখিলে যে কি টোপনি নাযাবিগে আকৌ। টোপনি যাবলৈ হ'লে ইটো টোপনি গুচি যাবিগে একেবাৰে। এতিয়া বঙাল হৈ গ'ল নহয়, জঁপিয়াই দে ওপৰৰ পৰা। মাছ ধৰি আছো, মাছ চাব নেকি? কান্দুলি মাছ আৰু কি আছে দেখুৱাই দে। চাবি আকৌ, হাতৰ পৰা ওলাই দৌৰ মাৰিবলৈ হ'লে লেলিমাই হ'ব। এইটো কি আছিলে, বাটা পোৱালি নে কুঁহি পোৱালি কিবা এটা আছিলে। গ'ল জহনি যোৱা। মৰণা মাৰি উঠি এতিয়া মাছ ধৰি আছো। বাম ন পুৰা। মই একবাৰ চুৰিয়া ইয়াতে একবাৰ এইটো পুখুৰীত মোক কেছ এটা হৈ গৈছে, বহুত ডাঙৰ। মানে মাছ ধৰিব আহিছিলোঁ, বহুত পানী আছিলে হা। তাৰপিছত ইয়াত যোনজোপা বাঁহ গছ আছে সেইজোপাত মানে মোৰ চুৰি এখন লাগি ধৰি চুৰি এখন হেৰাই থাকিলে। তাৰপিছত তেনেকৈ পানীৰ পৰা উঠি যাবলগীয়া আছে। চুৰিয়াটোৱে বিচাৰি নাপালোঁ আৰু ইয়াতে ক'ত পৰিলে বিচাৰি নাপালোঁ। এজোপা বাঁহ গছ আছিলে, এতিয়া কাটি দিলে বাৰু। এজোপা বাঁহ গছ আছিলে, বৰ্তমান কাটি দিলে। তাৰপৰা আহি ভিডিঅ' চিডিঅ' বনোৱা নহ'ল, মানে বহুত ৰাতি হৈ গ'ল। ৰাতি 6-7টামান বজাত আহি ঘৰত পালোহি। সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। যদি ভিডিঅ'টো চাই ইমানকণো যদি ভাল পালে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই।